হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য। আজি পবিত্ৰ ভাদ মাহৰ পহিলা দিন। ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। মন্দিৰ প্ৰাংগণসমূহত মাজোৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হয় এই মাহত। কিন্তু কিয় ভাদ মাহ বিশেষ? কি আছে ভাদ মাহৰ তাৎপৰ্য? ভাদ মাহতে দুই মহাপুৰুষ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। মহাপুৰুষ দুগৰাকীক সুঁৱৰি প্ৰতিগৰাকী অসমীয়াই মাহটোৰ প্ৰতিটো দিনতেই মন্দিৰ নামঘৰত নাম প্ৰসংগ কৰে। অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ তথা আধুনিক সমাজ সংস্কাৰক আছিল শ্ৰীমন্ত শংকৰদেৱ। উল্লেখ্য যে শংকৰদেৱৰ পূৰ্বে অসমত সাম্য সৌম্য সমতা সভ্যতা সংস্কৃতিপূৰ্ণ কোনো প্ৰগতিশীল সমাজৰ প্ৰমাণ পোৱা নাযায়। শংকৰদেৱে আধ্যাত্মিক শিক্ষাৰে যে গণতান্ত্ৰিক সমাজবাদৰ মৰ্যাদা দিব পাৰি তাৰ সন্ধান উলিয়াইছিল। অস্পৃশ্যতা আৰু সংস্কাৰমুক্ত সমাজ এখনৰ লাইখুঁটা স্থাপন কৰিছিল মহাপুৰুষ শংকৰদেৱে। সমাজৰ সামূহিক কেন্দ্ৰৰূপে ধৰ্ম চৰ্চা সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শংকৰদেৱে বৰদোৱাত নামঘৰ সাজি ভক্তিৰ প্ৰথম খুঁটি পুতিছিল। লক্ষ্য আছিল মানুহৰ মাজত আধ্যাত্মিকতাক প্ৰশ্ৰয় দিয়া। মহাপুৰুষজনৰ সৃষ্টিৰাজি আছিল ভাওনা বৰগীতৰ উপৰি সাহিত্যৰ বিজয়স্তম্ভ কীৰ্তন। উল্লেখ্য যে আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মন্দিৰ প্ৰাংগণত পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ। দবা শংখ খোল তালৰ মাতত আকাশ বতাহ গুঞ্জৰি উঠিছে। মহাপুৰুষ দুগৰাকীক সুঁৱৰিছে ৰাজ্যবাসীয়ে। এয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰাৰ দৃশ্য। পুৱাৰে পৰা ভকতসকল ব্যস্ত নাম প্ৰসংগত। আৰু বৰদোৱাৰ এটা বিশেষ সাংস্কৃতিক কাৰ্যসূচী হ'ল এই ভাদ মাহৰ শেষৰ দিন সংক্ৰান্তিৰ দিনা ইয়াত নাম সামৰণি উৎসৱ কৰা হয়। সৰুৰ পৰা ডাঙৰলৈ 200-300 শিশু ভকতসকলে হাতত তাল লৈ ঘোষাৰে সৈতে এই গোটেই কীৰ্তনঘৰৰ ভিতৰত ভৰি মানৰে সৈতে এই প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা এই সাংস্কৃতিক অনুষ্ঠানটো কৰে আৰু গোটেই বৰদোৱাৰ কীৰ্তনঘৰ চাৰিওফালে পৰিভ্ৰমণ কৰি নাম সামৰা হয়। যিটো নাম ঘোষা কীৰ্তনৰ নাম সামৰা হয়। এনেই বৰদোৱাত নাম সামৰা নহয়, কিন্তু সেই বিশেষ ভাদ মাহ উপলক্ষে যি নাম ঘোষা কীৰ্তনৰ নাম সেই নামহে সামৰা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত 17 আগষ্ট সন্ধ্যা 9 বজাৰ পৰা চাৰিপক্ষীয়াকৈ মাহ যোৱা পালনাম অনুষ্ঠিত হৈছে। এই পালনাম লাগি এমাহ দিন চলিব। এই পালনামত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোজনে অংশগ্ৰহণ ল'ব পাৰিব, সেৱা ল'ব পাৰিব, পৰিয়ালৰ মংগল কামনা কৰি, দেশৰ মংগল কামনা কৰি। এইকেইটা আমি সমভক্তগণ ৰাইজক আমি আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষজনাৰ যি অক্ষয় বন্দী এই বন্দীটো হ'বৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। ভাদ মাহৰ তাৎপৰ্যক আন ধৰণেও বিচাৰ কৰা হয়, কিয়নো বহাগৰ পৰা শাওণ মাহলৈ কৃষকসকল ব্যস্ত হৈ পৰে পথাৰত। পথাৰৰ কাম কৰি আজৰি হৈ ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাত আধ্যাত্মিক ভাৱত বুৰ গৈ ভক্তিৰসত বিলীন হয় বুলিও একাংশই কয়। কাৰণ নেদেখাজনৰ স্থানেই হৈছে স্বৰ্গৰ স্থান। ইপিনে ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন ঘোষাৰে মুখৰিত তথা মা প্ৰসাদৰ এক পবিত্ৰ পৰিৱেশ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মাজুলীৰ প্ৰায় 37খন সত্ৰ আৰু 3 শতাধিক নামঘৰ এতিয়া মুখৰিত হৈ পৰিছে হৰিনামৰ ধ্বনিৰে। ভাদ মাহত মহাপ্ৰয়াণ ঘটিলে জীৱৰ স্বৰ্গপ্ৰাপ্তি তথা মুক্তি হয় বুলিও লোকবিশ্বাস আছে আমাৰ সমাজত, যাৰ বাবে এনেদৰে ৰাজ্যবাসী বুৰ গৈছে ভক্তিৰসত। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট ট্ৰেইন, আছাম।